Hello guys, welcome to my channel Just for Fun Assam আৰু আপোনালোকক স্বাগতম জনাইছো এটা বিশেষ ভিডিও কাৰণ বিশেষ বুলি কৈছো ভিডিওটো কাৰণ আমি আজি আহিছো এখন বিশেষ দোকানলৈ আৰু দোকানখনৰ বিশেষ হোৱা কাৰণটো হ'ল আমি যোনটো বস্তু সদায় আসলে বিচাৰি ফুৰো সকলো বজাৰ কৰিবলৈ আহিলে যোনটো শব্দ ডিসকাউন্ট এই ডিসকাউন্ট বিচাৰি যিহেতু আমি সদায় ঘূৰি ফুৰো তো আজি আপোনালোকক মই যোৰহাটৰ এখন বিশেষ দোকান দেখাবলৈ আনিছো যোনখনৰ নামটোৱে হৈ গ'ল ডিসকাউন্ট মল আৰু ডিসকাউন্ট আপোনালোকে দেখিব পাৰে ইয়াত লিখাই আছে আমাৰ ইয়াত সকলো ধৰণৰ ঘৰুৱা সামগ্ৰীৰ মূল্য কি সামগ্ৰীত 50ৰ পৰা 70% ৰেহাই মূল্যত পোৱা যায় আৰু এটো যদি পাই যাওঁ আমাক কি লাগিছে হয় নাই এখন দোকানত আচলতে আপোনালোকে ফ্লিপকাৰ্ট এমাজনৰ যোনখিনি বস্তু থাকে সেইখিনিয়ে বিশেষকৈ সেইখিনি বস্তুৱে পোৱা যায় আৰু তাত 50ৰ পৰা 70% ডিসকাউন্ট মানে ৰেহাই মূল্যত পোৱা যায় আৰু দোকানখন ক'ত আছে আপোনালোকক মই দেখাই দিছোঁ এইটো আপোনালোকে দেখিছেনে যোৰহাটৰ উত্তম চিনাকি জেবি ৰোড আৰু জেবি ৰোডতে আপোনালোকে জানে ৰজা মৈদাম আছে আৰু সেই ৰজা মৈদামৰ কাষতে আছে ডিসকাউন্ট মল আৰু আপোনালোকে হয়তো ভাবিছে ইমান ডিসকাউন্ট আচলতে কেনেকৈ দিয়া যায় তো আমি দোকানৰ যি ষ্টাফ আছে অনাৰ আছে তেওঁলোকৰ লগত আমি কথা পাতি জানিম আপোনালোকক সকলোখিনি জনাম যে ইমানখিনি ডিসকাউন্ট তেওঁলোকে কেনেকৈ দিব পাৰে আৰু কি কিনো সামগ্ৰী আছে আপোনালোকে পিছফালে দেখিছে মই সোমাই এটালৈকে সকলোখিনি সামগ্ৰী আপোনাৰ কিচেনৰ সামগ্ৰীৰ পৰা ধৰি লওক ইলেক্ট্ৰনিক জোতা কাপোৰ সকলোখিনি আপোনালোকৰ আছে গোটেইখিনি আপোনালোকক দেখাম আৰু আসলে মেইন ফেক্টটো কেনেকৈ আচলতে ইমানখিনি ডিসকাউন্ট তেওঁলোকে দি আছে সেইখিনি কথা জানিম তো বলক ভিতৰলৈ সোমাই যাওঁ আৰু আপোনালোকক সকলোখিনি দেখাওঁ আমি ভিতৰলৈ আহিলোঁ আহিয়ে যিহেতু আপোনালোকক কৈছোঁ ইমানখিনি ডিসকাউন্ট আচলতে এওঁলোকে কেনেকৈ দিয়ে সেই বিষয়ে বাইদেউ আচলতে ইয়াৰে ষ্টাফ হয় তো বাইদেৱে আপোনালোকক ভালকৈ জনাব বাইদেউ ইয়াত আচলতে আপোনালোকে যিখিনি বস্তু আনে সেইখিনি ইমান ডিসকাউন্ট ৰেটত আপোনালোকে কেনেকৈ দিয়ে নমস্কাৰ আপোনাৰ চেনেললৈ স্বাগতম জনাইছোঁ মানে কি হয় আমাৰ ইয়াত ডিসকাউন্ট মাৰ্ট নামে এইটো কাৰণে জনাজাত হয় যাতে আমাৰ যিখিনি ইয়াত প্ৰডাক্ট আছে গোটেইখিনি আমাৰ আপ টু 70% অফ আছে আৰু কিহৰ কাৰণে দিওঁ সেইটো হৈছে আমাৰ যিখিনি ফ্লিপকাৰ্টৰ লগত আমাৰ টাই আপ হৈ আছে তাত যিখিনি বস্তু অলৰেডি তাত থাকেই 50% 60% ডিসকাউন্ট থাকে সেই প্ৰডাক্টখিনি আমাৰ ইয়াত বৰ্তমান এভেইলেবল আছে সেই বস্তুখিনিহে আমাৰ ইয়াত 50% বা 70% অফ দিয়া আপোনালোকৰ মানে ফ্লিপকাৰ্ট এমাজনৰ লগত টাই আপ আছে তাৰ পৰা বস্তুখিনি আমি ইয়াত সেইটো কাৰণে আচলতে ইমান বাইদেউ আপোনাৰ তেতিয়াহ'লে আপোনালোকৰ দোকানৰ আমি ক'ৰ পৰা আৰম্ভ কৰোঁ আপোনালোকে কি প্ৰডাক্ট আপোনাৰ মোবাইল এক্সেসৰিজ আছে ৱাচ আছে ইয়াৰ পৰা ষ্টাৰ্টিং কৰিব ইয়াত আপোনালোকে দেখিছে এইবোৰ ৱাচ OnePlus বিভিন্ন ধৰণৰ যোনখিনি আমি ব্যৱহাৰ কৰি থাকোঁ ময়ো এতিয়া ব্যৱহাৰ কৰি থাকোঁ সকলোখিনি সামগ্ৰী পাৱাৰ বেংক দেখিব পাৰে ৱাচ আছে ছানগ্লাছ আছে সকলোখিনি বস্তু পায় আচলতে এইখিনি বস্তুত প্ৰথমতে আপোনাক কৈছোঁ কিমান ডিছকাউণ্টত আচলতে দিব পাৰে কিবা এটা দুটা কথা যেনেকৈ আপোনাক ৰিয়েলমি এয়াৰবাডছ হয় আপোনাৰ ইয়াত MRPটো লিখা আছে একচুৱেলি MRP 599 লিখা আছে মানে আমি ইয়াত 599 হাতেৰে এইটো কাৰণে লিখিছোঁ যাতে মানে চাবলৈ সুবিধা হয় পটককৈ ধৰক বিচাৰি নাপাওঁ নহয় চাই থাকোঁতে সেইটো কাৰণে এই আছে আপুনি অকণমান কেমেৰাটো জুম কৰি দিব দেখাই দিছোঁ মই MRPটো 5999 আছে এইটো 5999 MRP আমাৰ অফাৰ প্ৰাইচ 3799 আমাৰ দিয়া হৈছে এনেকুৱা ধৰণে আচলতে ইয়াত এনে কিমান % মান থাকে ইলেক্ট্ৰনিক্সত আপোনাৰ 30 পৰা 70 লৈকে আছে হয় তো 30 পৰা 70% ডিসকাউন্ট আচলতে এইখিনি বস্তুত পোৱা যায় ময়ো এটা আচলতে ইলেক্ট্ৰনিক্স সামগ্ৰী কিনিম আপোনালোকে ভিডিঅ'টো পিছলৈ গম পাই থাকিব প্ৰথমতে আপোনালোকক বস্তুখিনি দেখাই যাওক তো আপোনালোকে ইলেক্ট্ৰনিক্স সামগ্ৰী দেখিলে তো ইলেক্ট্ৰনিক্সৰ পৰা অকণমান ইলেক্ট্ৰিকেল সামগ্ৰীৰ কাৰণে আপোনালোকে দেখিছে এইবোৰ আছে ফেন দাদা ফেন কি কোম্পানী আছে আপোনালোকে আপোনাৰ সকলো কোম্পানীয়ে পাব বাজাজ পাব হেভেলছৰ পাব টনটনৰ পাব কলিগেট পাব দেখিছে আপোনালোকে ইয়াত ফেন সকলো ব্ৰেণ্ডৰ পাব সকলো ব্ৰেণ্ডৰ ফেন আপোনালোকে আচলতে দেখিছে ইয়াত সজাই থোৱা আছে আৰু এতিয়া আকৌ যিহেতু আপোনালোকৰ দোকানখনৰ নামটোৱে ডিসকাউন্ট মল তো এই ফেনবোৰত আচলতে কেনেকুৱা ধৰণৰ ডিসকাউন্ট আৰু কিমান প্ৰাইচ আপোনাৰ মডেল ৱাইজ ডিসকাউন্ট আছে আপোনাৰ ডিসকাউন্ট আছে আপোনাৰ আপোনাৰ 1400 টকা পৰা ষ্টাৰ্টিং আছে আপোনাৰ 1100 টকা পৰা ষ্টাৰ্টিং আছে আৰু পাৰ্চেন্টেজটো কিমান আছে 30% 40% তেনেকৈ থাকে ন ঠিক আছে তো নেক্সট দাদা শ্বু ছেকশ্যনত যাওঁ তো আপোনালোকে ইয়াত দেখিছে বিভিন্ন ধৰণৰ ব্ৰেণ্ডৰ HRXৰ আছে ন এডিডাছ আছে পুমা আছে আপোনালোকে সকলো ধৰণৰ ব্ৰেণ্ডৰ ইয়াত শ্বু পাব নাইকি আছে এইবোৰ তো জোতাবোৰৰ 50% লেছ আছে মানে ডিসকাউন্টৰ মাৰ্জিনটো বহুত ডাঙৰ আৰু আপোনালোকে দেখিছে এইখিনি শ্বু কালেকশ্যন এইখিনি গোটেইখিনি
জেন্টছৰ কাৰণে লেডিছৰ কাৰণে বেলেগ ইফালে আছে সেইখিনি দেখাম। তো এইফালে দেখিছে আপোনালোকে আৰু এইফালে আহি গ'ল স্লিপাৰ ক্ৰক্স আছে। ক্ৰক্সত আপোনাৰ 50% লেছ আছে। ক্ৰক্সতো আপোনালোকে 50% শুনিছেনে? আজি অকল ডিছকাউণ্টৰ কথাই ওলাই আছে ইয়াত। ডিছকাউণ্ট পাই যাব, ফৰ্মেটিজ সকলো ব্ৰেণ্ডৰ আছে, মেট্ৰিক পাই যাব, বাটা আছে, পাই যাব, বাটাৰ পাই যাব। হয় হয়, এইখিনিতো চাগে একেই। হয় হয়, 50% লেছ। তাৰপিছত নেক্সট আহোঁ আপোনালোকক দোকানখন আচলতে এটা অভাৰভিউ মই দি আছোঁ। ইয়াত এইখিনি কি হয়, লেডিজৰ ছেকশ্যন আছে, লেডিজৰ আপোনাৰ ছেকশ্যন সকলো পাই যাব, কুৰ্তিজ আছে, টপ আছে, হয়, জিন্স পাই যাব লেডিজৰ। হয় এইখিনিতো চাগে একেই। হয় হয়, লেডিজৰ ডিছকাউণ্টটো 50% বা 70 তেনেকুৱা কিবা এটা ৰেঞ্জত থাকিব। আৰু আপোনালোকে জাষ্ট চাইজৰ বস্তুবোৰ দাদাই দেখাই গৈ আছে। আৰু এইফালেও লেডিজৰ কিছুমান ড্ৰেছ আছে, ইয়াত চেম্পুল কাৰণে আমি লগাই দিছোঁ। আৰু বহুত বস্তু আচলতে ইয়াত আনি থোৱা আছে, এতিয়ালৈকে খোলা নাই। কৈছে বহুত এইফালে ৱেৰ হাউচ এটা আছে, ইয়াতো বহুতখিনি বস্তু আছে। তো নেক্সট আহোঁ আমি এইফালে। আপোনালোকে দেখিছে এতিয়া আমি আহি গ'লোঁ এইখিনি জেন্টছৰ ছেকশ্যনত। এইবোৰ চাৰ্ট আছে, টি চাৰ্ট আছে, পেণ্ট আছে, সকলোখিনি আছে। চাৰ্ট এটা আপুনি মোক কিনি দেখাই দিয়ক, আপোনাৰ ডিছকাউণ্ট কিমান হ'ব কেনেকৈ। আপোনাৰ কিলাৰৰ চাৰ্ট আছে, কিলাৰৰ এইটো আপুনি কিমান ডিছকাউণ্ট 55% ডিছকাউণ্ট আছে। নে মোক কেলকুলেট কৰিয়ে দেখাই দিয়ক। আপোনাৰ 2399 আছে আপোনাৰ। আপোনালোকে কেলকুলেটৰত আমাক হিচাপ কৰি আমাক জনাব কিমান। 2399 মাইনাছ 55 আপোনাৰ 1070 টকাত আপুনি পাই যাব। মানে দেখিছেনে এইটো কিলাৰৰ চাৰ্ট চাই দিছোঁ কিমান আছে। 2399 চামথিং তেনেকুৱা কিবা এটা আছে। 55% 55% ডিছকাউণ্ট 1070 টকা চামথিং, 179 নে কিবা এটা চামথিং। ভাবক কমৰো আছে, তাতকৈও কম হৈ যাব পাৰে, তাতকৈও কম হৈ যাব পাৰে। আপোনালোকে ইয়ালৈ আহিলে আচলতে দিব। মই জাষ্ট এটা দেখাইছোঁ। আৰু জিন্সতো একেই ন? জিন্সতো একেই, ফৰ্মেল পেণ্ট পাই যাব, স্কুলৰ পাই যাব আপোনাৰ। এইখিনি আপোনালোকে দেখিছে, এইখিনি ফৰ্মেল পেণ্ট, এইখিনিতো একেই 50 পৰা 55% ডিছকাউণ্ট। 55 আহিলে আৰু কিবা এটা ডিছকাউণ্ট দিয়া হ'ব। সেইটো এটা নতুন আপোনালোকে পাইছে। ভিডিঅ' যদি আপোনালোকে ভিডিঅ' চাই আহি কয় যে আমি এনেকৈ ইউটিউবত চাই আপোনালোকৰ আহিছোঁ, তো আপোনালোকক আৰু এটা এডিশ্যনেল ডিছকাউণ্ট পাব। তো ময়ো কিবা এটা নিব লাগিব। তো আপোনালোকে ইয়াত ওপৰত দেখিছে মিক্সিও, আৰু ইয়াত প্ৰাইচবোৰ আপোনালোকে দেখিব পাৰে, লিখি থোৱা আছে। এইটো মিক্সি ধৰক বাজাজৰ যোনটো মিক্সি আছে 3850 আছে আপোনাৰ বক্সাৰ 370 ডাইৰেক্ট মানে আপোনালোকে ধৰক 1500 টকা ডিছকাউণ্ট। আমি এইটো যিটো আপোনাৰ ওপৰ প্ৰিণ্টটো মাৰিছোঁ তাত বক্সৰ প্ৰিণ্ট আছে। হয়, MRPটো বক্সৰ প্ৰিণ্ট, আৰু আপোনালোকে অফাৰ প্ৰাইচ ইয়াত লিখি থোৱা আছে। প্ৰতিটো বস্তুতে আপোনালোকে যদি চাবলৈ মন গৈছে প্ৰতিটো বস্তুটো আপুনি ডিছকাউণ্টত পাব। পজ কৰি চাই যাব পাৰে। এইফালেও আছে, ইয়াতো আছে। তো নেক্সট ছেকশ্যনটো আপোনালোকে ইয়াত দেখিছে গিফ্ট আৰু কণ্টেইনাৰ, যোনখিনি আমাৰ ফ্লাস্ক তেনেকুৱা ধৰণৰ বস্তু আপোনালোকে ইয়াত দেখিছে। এইখিনিতো মই নুসুধোৱে এতিয়া পৰা, ডাইৰেক্ট নিজে কৈ দিছোঁ। ইয়াত ডিছকাউণ্ট আছে 50%ৰ ওপৰত। আৰু এইফালেও কিটচেনৰ সামগ্ৰী আপোনালোকে দেখিছে, এইখিনি কিটচেনৰ সামগ্ৰী। আৰু কি ক'ম আৰু, অৰিন্দম এজন আমাৰ দেখিছে আপোনালোকে ইয়াতে আছে। কি ক'বা দোকানখনৰ কথা? কিন্তু কম চব আহক ডিছকাউণ্টত বস্তু কি ল'বা? নেক্সট আমি আহিছোঁ এইখিনি লেডিজৰ ফুটৱেৰ আপোনালোকে দেখিছে। দেখাই দিম। আৰু এইফালে উডলেণ্ডৰ বিশেষ এইবোৰ বস্তু দেখাবলৈ থাকিয়ে গৈছিলে। মেইন বস্তু উডলেণ্ডৰ জোতা 50% ডাইৰেক্ট ফ্লেট অফ। আৰু উপৰেঞ্চি আৰু এটা ডিছকাউণ্ট দাদাই কোৱাটোৱে কিবা এটা ডিছকাউণ্ট দিয়া ভিডিঅ' চাই আহিলে আৰু এটা ওপৰত ডিছকাউণ্ট। তো আহিছোঁ এইখিনি আপোনালোকে দেখিছে লেডিজৰ কাৰণে ফুটৱেৰ। আৰু বেক চাইডে এফালে দেখিছে ষ্টেচনাৰী আপোনালোকে বস্তু পাব। এইখিনিতো চাগে দাদা ডিছকাউণ্ট আছে। ষ্টেচনাৰীবোৰতো 20% ডিছকাউণ্ট মলত মানে ডিছকাউণ্ট হৈ গৈছে। আজি গৈ গোটেইখন ডিছকাউণ্ট হৈ গৈছে বোলে। তো নেক্সট আমি আহিছোঁ ইয়াৰ লাষ্ট ছেকশ্যন। আৰু বহুত বস্তু আছে, এতিয়ালৈকে আচলতে উলিওৱা নাই। যিমানখিনি বস্তু ওলাইছে মই দেখাইছোঁ। ইয়াত আপোনালোকে বেগ চেগ পাব, লেডিজৰ বেগ পাব, বা ট্ৰলি আছে ইয়াত। ট্ৰলিৰ লগতে আমাৰ যোনখিনি বেকপেক সেইখিনিও আপোনালোকে পাব। এইখিনিতো ডিছকাউণ্ট চাগে হয়। ঠিক আছে। তো কিবা এটা ল'ম বুলি আপোনালোকক কৈ আছোঁ। লোৱাৰ আগতে প্ৰথমতে এই দোকানখনৰ অ'নাৰ দাদাৰ লগত আপোনালোকক চিনাকি কৰিছোঁ। নমস্কাৰ, আপোনাৰ নামটো জনাওক। মোৰ নামটো ইন্দৰ কেটানি। হয়, আৰু আপোনাৰ আচলতে আইডিয়াটো কেনেকৈ আহিলে দোকানখন খুলিবলৈ? एक्चुअली लास्ट ईयर हम बाहर आउट ऑफ टूर पर था, तो दिल्ली में मैंने ये कॉन्सेप्ट देखा। हाँ, तो दिल्ली में बहुत अच्छा रेस्पॉन्स भी था। मैंने वहाँ से शॉपिंग भी की। हाँ, तो बेसिकली मेरे को लगा कि ऐसा कॉन्सेप्ट अगर हमारा असम में भी हो तो बहुत अच्छा लगेगा। यहाँ पे जोरहाट में तो मैंने हाँ, पहली बार बिल्कुल। देखा। मैंने असम में भी अपने नहीं है, अभी असम गुवाहाटी में- में रिसेंटली चालू हुआ है। हाँ, रिसेंटली गुवाहाटी में चालू हुआ है, हाँ, और जोरहाट में भी रिसेंटली ही चालू हुआ है। और तो मैंने उसकी इंक्वायरी करके हाँ। वहाँ से ये पूरी जानकारी निकाली, अमेजोन और फ्लिपकार्ट के साथ बातचीत की, हाँ। उनके साथ टाइप बनाया, और आगे भगवान करे फ्यूचर में मिंत्रा वगैरह सबके साथ हम लोग टाइप और करेंगे। हम भी आपको बेस्ट विशेष देते हैं कि Thank you, आप thank you और very much. ग्रो करिए। हाँ, और
तो दादा यहाँ पे जो होलसेल पता है क्या आप लोग? हाँ, हमारे यहाँ पे मेनली कॉन्सेप्ट ही होलसेल है। हाँ। हमारे यहाँ पे सारा गाड़ी माल आता है, हाँ। तो वो होलसेल ही होगा। हाँ रिटेल तो साथ साथ में चल रहा है, हाँ। और मेनली फोकस है वो होलसेल। उसके लिए मतलब अलग से कोई डिस्काउंट है? हाँ, उसका थोड़ा सा एक अलग रहेगा, ज़्यादा इफेक्ट नहीं होता, लेकिन फिर भी अलग रेट रहता है। हाँ, और ये सारा चीज़ तो आप लोग का लिमिटेड होता है ना? हाँ, हमें खुद पता नहीं होता कि कब कौन सा माल आएगा। गाड़ी आता है, उसमें जो माल निकलता है वो तुरंत होलसेल और रिटेल में हम लोग लगा देते हैं। मतलब जो फार्स्ट काम हाँ, फर्स्ट कम फर्स्ट सर्व। हाँ, আৰু আপোনালোকক দাদাই আচলতে এটা বিশেষ উপহাৰ দিবলৈ বিচাৰিছে। যোনে আমাৰ ভিডিঅ' চাই আহিব, তো দাদাৰ কিছুমান গিফ্ট একেবাৰে ফ্ৰীকে दादा जो आपने गिफ्ट के बारे में बोला। एक्चुअली नेक्स्ट 10 डेज तक जो भी वीडियो रेफरेंस लेके आएंगे 2000 की शॉपिंग पर एक हैंड ब्लेंडर फ्री दिया जाएगा। 2000 টকাত আপুনি দিছে এইটো হেণ্ড ব্লেণ্ডাৰ, আৰু আছে 5000 की शॉपिंग पर कंटेनर, नया सागा कंटेनर है, ये 3 पीस कंटेनर विथ ट्रे। ইয়াৰ সৈতে কণ্টেইনাৰ আপোনালোকে যে এইবোৰ একেবাৰে ফ্ৰী। 5000 টকা বজাৰ কৰিলে আৰু 10000টো এটা বস্তু আছে দাদা আপোনাৰ 10,000 का शॉपिंग पर पूरा 3 पीस का ये नॉन स्टिक कुकवेयर सेट है। ये फ्राई पैन, कढ़ाई और तवा। और इसका प्राइस कितना होगा? ये अप्रोक्स MRP तो 3300 के आसपास होता है, और ऑफर प्राइस भी अगर हमारा देखें तो 1700-1800 रुपये का रहता है। 1700-1800 টকা বস্তু 10000 টকাত একেবাৰে ফ্ৰী দাদাৰ ফালৰ পৰা বিশেষ উপহাৰ। আৰু আপোনালোকে যেতিয়াই ইয়ালৈ আহিব দোকানখনলৈ, তেতিয়া আপোনালোকে ভিডিঅ' চাই আহিছোঁ বুলি দাদাহঁতক জনাব, আৰু দাদাই কোৱা মতে আপোনালোকক दिस ऑफर इज ओनली फॉर 10 डेज। 10 দিনৰ বাবে, তো সোনকালে আহক। তো মই আচলতে আপোনালোকক প্ৰথমতে কৈ দিওঁ, ইয়ালৈ আচলতে মই ভিডিঅ' বনাবলৈ অহা নাছিলোঁ, মই এটা বস্তুহে আচলতে কিনিবলৈ আহিছিলোঁ। আৰু ইয়াৰ যোনটো বস্তু আমি আহি পেলাই ইয়াৰ পৰিৱেশটো দেখিলোঁ, গোটেই কনচেপ্টটো দেখিলোঁ, তো ভাবিলোঁ আপোনালোককো জনাই দিওঁ, যাতে আপোনালোকে যদি কোনোবাই ইয়াত কিবা কিবি কিনাৰ প্লেন কৰি আছিলে, তেতিয়া ইয়াত আহি এবাৰ প্ৰাইচটো কম্পেয়াৰ কৰি লওঁ। তো মই আহিছোঁ এটা পাৱাৰ বেংক ল'বলৈ, আৰু পাৱাৰ বেংক দেখিলে লওঁ মই ৰেডমি 2000 mAh এটা পাৱাৰ বেংক ল'ম। দাদা এইটো 20000 তো ইয়াত আপোনালোকে দেখিছে MRP আছে 3199 আছে, আৰু 1599 টকাত পাই যাব ইয়াত আপোনাৰ। তো এইটো ইয়াত আপোনালোকে দেখিছে MRP পূৰা লিখা আছে, আৰু এইখিনি পূৰা অৰিজিনেল হয়, আমি চেকো কৰিছিলোঁ। তো এইটোৱে আপোনালোকে দেখিছে, সেইটো মই লৈছোঁ। তো আজিলৈ ভিডিঅ'টো ইমানে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আপোনালোকে আহিব, ইয়াত শ্বপিং কৰিব, আৰু কমেণ্টত দিব, যোনে যোনে শ্বপিং কৰি ইয়াত আহি কমেণ্টত দিব। তো ধন্যবাদ।